গুড মৰ্ণিং ফ্ৰেণ্ডছ, স্পেচিয়েল আছামলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ। আজি হৈছে জানুৱাৰীৰ 31 তাৰিখ, বৃহস্পতিবাৰ। গতিকে পলম নকৰি আজিৰ দিনটোৰ ৰাশিফলটো চাওঁ আহক। চ' প্ৰথমে আছে মেঘ ৰাশি। মেঘ ৰাশিৰ ক্ষেত্ৰত হৈছে শুভকাৰক গ্ৰহ মঙল, শুভ সংখ্যা 1 আৰু 9, শুভ ৰং ৰঙা। পাৰিবাৰিক জীৱন আন দিনাতকৈ বহুত উন্নত, কোনো সুখবৰ পাই মন প্ৰফুল্লিত। ক্ষেত্ৰ বিশেষ যশ মান পাব, প্ৰেম শুভ, আৰ্থিক দিশতো বেয়া নহয়, কৰ্ম সততাৰ নিষ্ঠা থাকিব, ধৰ্মত মতি। তাৰপিছত আছে বিষৰ ক্ষেত্ৰত হৈছে শুভকাৰক গ্ৰহ শুক্ৰ, শুভ সংখ্যা 2 আৰু 6, শুভ ৰং গেৰুৱা, আৰ্থিক উন্নতিৰ যুগ, ঘৰত কোনো মাংগলিক কৰ্মৰ আয়োজন হ'ব পাৰে। বিদ্যাৰ্থী আশা কৰা মতে সুফল পাব, পিছে কোনো কাৰণত মনত অসন্তোষ ভাৱ থাকিলে প্ৰেম প্ৰীতি শুভ। তাৰপিছত আছে মিথুনৰ ক্ষেত্ৰত হৈছে শুভকাৰক গ্ৰহ বুধ, শুভ সংখ্যা 1 আৰু 5, শুভ ৰং বগা, স্বাস্থ্য খুব উন্নত নাপাব, প্ৰবাসত থকা সন্তানৰ পৰা সুখবৰ পাব, আৰ্থিক দিশতো ভালেই, কৃষি আদিৰ ব্যৱসায় প্ৰচুৰ উন্নতি, সম্ভৱস্থলত ভ্ৰমণৰ যোজা। মিথুনৰ পিছতে আছে কৰ্কটৰ ক্ষেত্ৰত হৈছে শুভকাৰক গ্ৰহ চন্দ্ৰ, শুভ সংখ্যা 2 আৰু 3, শুভ ৰং সোণালী, মাটি বাৰী সংক্ৰান্তীয় কিবা আইন কানুন লেখা আছে যদি তাৰ সুফল পাব, ভাগ্য উদয়ৰ শুভ সংকেত লাভ, সন্তানৰ পৰা সুখী, চিকিৎসক আইনজীৱী আদি বৃত্তিধাৰীৰ বাবে শুভ। হৈছে সিংহৰ ক্ষেত্ৰত হৈছে শুভকাৰক গ্ৰহ ৰবি, শুভ সংখ্যা 1 আৰু 9, শুভ ৰং সেউজীয়া, ভ্ৰমণ হ'ব পাৰে, অৱশ্যে ফুৰা চকাত সাৱধান হোৱা ভাল হ'ব, দাম্পত্য জীৱনত সুৎসাত থাকিব, স্বাস্থ্য খুব উন্নত নাপাব, ব্যৱসায় বাণিজ্য জড়িত যদি মনোযোগ দিয়ে। সিংহৰ পিছতে কন্যাৰ ক্ষেত্ৰত হৈছে শুভকাৰক গ্ৰহ বুধ, শুভ সংখ্যা 1 আৰু 5, শুভ ৰং নীলা, স্বাস্থ্যৰ বাবে ভালেই, মন উদাৰ আৰু উদাসীন, ঘৰুৱা জীৱনত নতুন নতুন সমস্যাই দেখা দিব পাৰে, আপুনি নিজৰ ওপৰত থিয় হৈ উন্নতিৰ দিশত আগুৱাব পাৰিব। কন্যাৰ পিছতে তুলাৰ ক্ষেত্ৰত হৈছে শুভকাৰক গ্ৰহ শুক্ৰ, শুভ সংখ্যা 5 আৰু 6, শুভ ৰং বেঙুনীয়া, স্বাস্থ্য মোটামুটি ভালেই, মন আনৰ প্ৰতি সহানুভূতিশীল, বিদ্যাৰ্থীৰ একাগ্ৰতা বৃদ্ধি, আপোনাৰ স্ব উপাৰ্জিত ধনে ধনী বুজায়। তোলা হৈছে বৃশ্চিকৰ ক্ষেত্ৰত হৈছে শুভকাৰক গ্ৰহ মঙল, শুভ সংখ্যা 3 আৰু 9, শুভ ৰং মাখন, ব্যৱসায় বাণিজ্যত জড়িত যদি মনোযোগ দিয়ক লাভৱান হ'ব, স্ত্ৰী কুটুম্ব তথা বন্ধু বান্ধৱৰ লগত ভালেই, অৱশ্যে ঘৰুৱা পৰিৱেশ উন্নত কৰাৰ চেষ্টা কৰক। বৃশ্চিকৰ পিছত ধনুৰ ক্ষেত্ৰত হৈছে শুভকাৰক গ্ৰহ বৃহস্পতি, শুভ সংখ্যা 3 আৰু 9, শুভ ৰং মুগা, স্বাস্থ্য মজলীয়া, কোনোৱে অৱশ্যে স্বাস্থ্যক লৈ চিন্তিতও হ'ব পাৰে, সম্ভৱস্থলত ভ্ৰমণৰ যোজা, মান উন্নত কিন্তু ভাতৃ উন্নতিৰ বাধা বুজায়, বিদ্যাত শুভ। ধনুৰ পিছত আছে মকৰৰ ক্ষেত্ৰত হৈছে শুভকাৰক গ্ৰহ শনি, শুভ সংখ্যা 6 আৰু 7, শুভ ৰং কলা, পাৰিবাৰিক জীৱন বুজাবুজিৰ মাজেৰে আগুৱাই, শিল্পী সাহিত্যিক তথা বুদ্ধিজীৱীৰ বাবে অনুকূল, প্ৰতিযোগিতামূলক কামত সফল হ'ব, কৰ্মে উৎসাহ পাব। তাৰপিছতে হৈছে কুম্ভৰ ক্ষেত্ৰত হৈছে শুভকাৰক গ্ৰহ শনি, শুভ সংখ্যা 4 আৰু 7, শুভ ৰং বগা, দিনটো ভালেই পাব, অপ্ৰত্যাশিতভাৱে সুখবৰ পাই মন প্ৰফুল্লিত, প্ৰতিবেশী বা আত্মীয় স্বজনৰ লগত সদ্ভাৱ সম্প্ৰীতি বৃদ্ধি হ'ব, প্ৰেমত চঞ্চল। কুম্ভৰ পিছত আছে মীনৰ ক্ষেত্ৰত হৈছে শুভকাৰক গ্ৰহ বৃহস্পতি, শুভ সংখ্যা 2 আৰু 3, শুভ ৰং হালধীয়া, শৰীৰ প্ৰায় ভালেই, ৰাজহুৱা কামৰ মাজেদি সুখ্যাতি লাভ, নতুন সা সম্পত্তি লোৱাৰ প্ৰস্তুতি সফল হোৱাৰ পথ প্ৰাপ্ত, শুভ চাকৰিজীৱী সম্ভৱস্থ ঊৰ্ধ্বতন পক্ষৰ লগত উন্নত সংযোগ লাভ কৰিব, ব্যৱসায় উন্নতি, দাম্পত্য সুখী। চ' বন্ধুসকল, আজিৰ যি ৰাশিফলটো ইমানেই আছিলে। চ' প্ৰথমবাৰৰ বাবে যদি চেনেলটো আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰি জনাব যে আপোনালোকৰ দিনটোৰ লগত মিলিছেনে নাই। ধন্যবাদ।